আগতে বিয়া পাতিছিলে তুমি এই কথাটো জানা নে নাজানা? ঘৰত পত্নী থকা স্বত্বেও বিয়া কৰিবলৈ আহি হ'ল ৰঙাঘৰ আলহী। লখিমপুৰ জিলাৰ লালুক পদ্মপুৰত সংঘটিত হৈছে এই ঘটনা। দুজন সন্তান থকা স্বত্বেও কিয় বিয়া কৰিব আহিছিল ৰফিকুল হক নামৰ এই যুৱকজনে? চাওঁ আহক আমাৰ এই প্ৰতিবেদন। বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ উত্তৰলালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত পদ্মপুৰ গাঁৱত অভ্যন্তৰত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিৱেশক লৈ গোটেই গাঁওবাসী উত্তাল এটা পৰিৱেশ। এজন বাহিৰৰ মানুহ আহি এখন ঘৰত পটককৈ ধৰা পৰাত সমূহ ৰাইজে তেওঁ উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰাৰ পাছত বাকী এনেকুৱা এটা পৰিস্থিতি হৈছে, যিটো পৰিস্থিতি বহুতেই ডাঙৰ। এই পৰিস্থিতিত আমি এতিয়া কি কৰিব ৰাইজে, এই সবিশেষ আমি আপোনালোকক অন কেমেৰাত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি পোনে পোনে সতীৰ্থক লৈ যাম। আমি যিজন মানুহ ইয়াত ওলাইছে তেওঁ কি কাৰণত ওলাইছে, ইয়াত পৰিৱেশটো কেনেধৰণৰ কি কাৰণত হৈছে, সবিশেষ আমি জনোৱা হয়। আচলতে ইয়াত এই পৰিৱেশটো কি হৈছে, কি প্ৰকৃততে কি হৈছে? মানে কি ইয়াত আমাৰ অবৈধ প্ৰেমৰ যিটো পৰিণতি হয়, আজি ধৰি লওক এটা ল'ৰাক এৰি পেলাই বেলেগ এটা ল'ৰাৰ লগত প্ৰেম কৰি আছিলে। হয়, আজি আমাৰ ৰাইজে হাতলৈ ধৰা পেলালে। সেইটো পৰিৱেশ আজি চলি আছে, কিন্তু আমাৰ ল'ৰাবিলাকে কিন্তু উত্তেজিত হৈ পেলাই মৰা নাই, বচাই আছে। সেইটোৱে পৰিৱেশ। এতিয়া আচলতে এই মানুহজন ইয়াৰ হয়নে নহয়? নহয়, ইয়াত নহয়, আমি চিনি পোৱা নাই। অবৈধ প্ৰেম চলি আছে, সেইটোৱে কথা। ইয়াতে মই কি ক'ম, এইটো ল'ৰাটো যে একদম ভোলা ভালা ল'ৰা, আমাৰ গাঁৱৰ ল'ৰা। সি একো ভুল কৰা নাই। তাই নিজৰ প্ৰেমৰ পৰিণতিত এই ল'ৰাটোক এৰি দিছে। সি নিজে মাটি বাৰী কিনিছিলে, কিন্তু সেই মাটি বাৰী একো প্ৰমাণ পত্ৰ নিদিয়া বুলি সি তাই আজি বসবাস কৰি আজি বেলেগৰ লগত প্ৰেম কৰি পেলাই আজি হাতলৈ ধৰা পৰিছে। ল'ৰাটোৰ গাত একো দুখ নাই। এখনি বিয়া, যিখন বিয়া জানিলে হয়তো আপুনিও আচৰিত হ'ব। দৰাৰ নাম ৰফিকুল হক, ঘৰ লখিমপুৰৰ খেলমাটি পূব চানমাৰীত। আগত এখন সংসাৰ থকা স্বত্বেও নতুন সংসাৰ কৰিব বিচাৰে ৰফিকুল হকে। জানিব পৰা মতে ৰফিকুল হকৰ প্ৰথম সংসাৰৰ পৰিয়ালত আছে পত্নীসহ 2 সন্তান। শেষত পদ্মপুৰৰ ৰাইজে দুয়োকে লালুক থানাৰ আৰক্ষীৰ হাতত গতাই দিলে। মানুহজনে যে আগতে বিয়া পাতিছিলে তুমি এই কথাটো জানা নে নাজানা? জানা? অকণমান আগতচোন তুমি আমাক কৈছিলা যে মই একো কথাই নাজানো। তেওঁ বিয়া নাপতা বুলি তুমি এশবাৰ কৈ আছিলা। তোমাৰ নামটো কি?